Hi everybody, welcome to my YouTube channel Basic of Piano for the Beginners. আজি মই বহুত সিম্পলকৈ এটা ইম্পৰ্টেণ্ট কথা ক'ব ওলাইছোঁ। সেয়া হৈছে স্কেলৰ বিষয়ে স্কেলৰ বিভিন্ন নোটবিলাকৰ কি নাম, ধৰক ফাৰ্ষ্ট নোট, ছেকেণ্ড নোট, থাৰ্ড নোট, তাৰমানে সা ৰে গা মা পা এনেকৈ। প্ৰথম নোটটোক সাটোক কি কয়? ফাৰ্ষ্ট নোট বুলি কয়। অ'কে, এতিয়া স্কেল মানেনো কি? আপোনালোকে এনেকৈ ধুনীয়াকৈ মই লিখি উলিয়াইছোঁ, এনেকৈ লিখি ল'বচোন ধুনীয়াকৈ। এনেকৈ লিখি ল'ব ইয়াতে লিখা আছে কি? স্কেল। দ্য স্কেল ইজ দ্য ছাকচেছিভ এৰেঞ্জমেণ্ট অফ নোটছ। তাৰমানে স্কেলবোৰ কি? এটা ধুনীয়াকৈ এৰেঞ্জমেণ্টত স্বৰবিলাক এনেকৈ গাঁঠা আছে নহয়, এৰেঞ্জমেণ্ট কৰা আছে ছাকচেছিভ প্ৰচেছত। এটাৰ পিছত এটা এনেকৈ সেইটোকে আমি স্কেল বুলি কওঁ। আৰু লিখা আছে মেজৰ অৰ মাইনৰ স্কেল কনচিষ্ট অফ 8 নোটছ। 8টা স্বৰেৰে আমাৰ এটা স্কেল উৎপন্ন হয়। ইন হুইচ 8 নোট ইজ দ্য ৰিপিট অফ দি ফাৰ্ষ্ট নোট। এতিয়া 8 নম্বৰ নোটটো আকৌ সেই প্ৰথম ফাৰ্ষ্ট নোটটো আকৌ পুনৰাবৃত্তি হয়, সেইকাৰণে ৰিপিট হৈ আহে। সেইকাৰণে এইটোকে ডায়েটনিক স্কেল বুলি কয়, ডায়েটনিক স্কেল। অ'কে, এতিয়া তাৰমানে কি? এইটো সা ৰে গা মা পা ধা নি, এই 7টালৈকে কি কয়? সপ্তক বুলি কয়, 7 keys। তাৰপিছত যেতিয়া আকৌ সা এটা আহে, তেতিয়াহ'লে 8 হৈ গ'ল, অক্টেভ হ'ল, স্বৰ্গম হ'ল। গতিকে এইটো সা 1 নম্বৰৰ সা আৰু এইটো সা, এই 1 নম্বৰ সাটো আকৌ ইয়াতে 8 নম্বৰত গুচি আহে, আকৌ ৰিপিট হৈ আহে। সেইকাৰণে ডায়েটনিক স্কেল বুলি কয়। অ'কে, দ্য স্কেল ইজ দ্য ছাকচেছিভ এৰেঞ্জমেণ্ট অফ নোটছ। মেজৰ or minor scale consists of 8 notes in which 8 note is the repeat of first note. প্ৰথম নোটটো আকৌ ৰিপিট হৈ আহে। This is the reason they are called diatonic scale also. Okay, এতিয়া ফৰ এক্সাম্পল আমি চি স্কেলটো লৈছোঁ, নেচাৰেল চি। নেচাৰেল চিত আমাক সাৰেগামা পাধা নিচা কৰিবৰ কাৰণে তাৰমানে do re mi fa so la ti do. That means we Indian people, we call it as the sa re ga ma pa dha ni sa. In Western country they also do the same thing, but they call it as what? Do re mi fa so la ti do. Okay, do diatonic, sa first note and 8 note. Okay, এতিয়া সাপোজ আমাৰ চি স্কেলটো ললোঁ। চি স্কেলটো ললোঁ, এইটো মিডল চি। এই দুটা কোলাৰ, দুটা ব্লেকনেছৰ এইফালৰ এইটো চি হয়। চিৰ পিছত ডি ই এফ জি এ বি চি। গতিকে ইন দ্য নেচাৰেল স্কেল অফ চি মেজৰ সাৰেগামা কি হ'ব? চি ডি ই এফ জি এ বি চি do re mi fa sol la ti do, বা চি ডি ই এফ জি এ বি চি সা ৰে গা মা পা ধা নি সা do re mi fa sol la ti do। এতিয়া এই নেচাৰেল চি স্কেলৰ ফাৰ্ষ্ট নোট কোনটো হ'ল? চি হ'ল। চি, this is the first note, then the second note, third, fourth, fifth, sixth, seventh, eighth. 1 first note and 8 note the same, C, হয়নে? সেইকাৰণে ডায়েটনিক স্কেল বুলি কয়। এনিৱে, এতিয়া আমাৰ চিষ্টেমেটিককৈ আমাৰ এই স্বৰবিলাকৰ এই ফাৰ্ষ্ট নোট, ছেকেণ্ড নোট, তাৰমানে ছাৰ নাম বেলেগকৈ কয় আৰু ৰে নাম এটা বেলেগ, ডিভিজনত ভাগ কৰা হৈছে। গতিকে কেনেকৈ কয়? এই ফাৰ্ষ্ট নোটটো কি বুলি কয়?
টনিক বুলি কয় টনিক নোট that means tonic note of this scale তাৰপিছত এইটো কি কয় সেকেন্ড নোটটো কি কয় সুপাৰটনিক বুলি কয় সুপাৰটনিক তাৰপিছতটো কি কয় মিডিয়ান থাৰ্ড নোট তাৰপিছত সাব ডমিনেন্ট ডমিনেন্ট তাৰপিছত সাব মিডিয়ান তাৰপিছত হেডিং নোট এইটো হেডিং নোট বহুতে লিডিং নোট কয় হেডিং নোট then again the sa আহিল আকৌ ৰিপিটেডলি এইটো অক্টেভ বুলি কয় গতিকে সাৰেগামা পাধানিসা 8 notes comprises in every scale এই 8টা যেতিয়া নোট হ'ব তেতিয়া আমি কি কম অক্টেভ হোৱা বুলি কম এটা স্বৰগম হ'ল আমি যে স্বৰগম কৈ থাকো স্বৰগম ইজ নাথিং a combination of this sa re ga ma pa dha ni sa গোটে কেইটা এই 8টা নোট sa re ga ma pa dha ni sa ওকে এতিয়া গতিকে আমি এটা in the scale of d sa re ga ma pa dha ni sa তাতো হে হ'ব এটা টনিক সুপাৰটনিক মিডিয়ান সাবডমিনেন্ট ডমিনেন্ট সাবমিডিয়ান হেডিং নোট and octave এইটো d ক্ষেত্ৰত হ'ল d মেজৰ স্কেল D মেজৰ কোনটো D হয় এইটো দুটা কলাৰ মাজৰটো D D E F sharp G A B C sharp D হে একে হ'ব নাম কেইটা কিন্তু একে হ'ব টনিক সুপাৰটনিক মিডিয়ান সাবডমিনেন্ট ডমিনেন্ট সাবমিডিয়ান হেডিং নোট এন্ড অক্টেভ সব স্কেলতে একেই নাম হ'ব প্ৰথম নোটটোৰ যিটো নাম সেকেন্ড নোটৰ সেকেন্ড নোটৰ কাৰণে যিটো নাম গোটেই কেইটা সেই প্ৰতিটো স্কেলতে একে হ'ব ওকে গতিকে ইয়াতে ফাৰ্স্ট নোট সেকেন্ড নোট থাৰ্ড ফৰ্থ ফিফথ ছিক্স ছেভেন এইট গতিকে ইয়াত যে লিখি দিছো এইখিনি বস্তু ধুনীয়াকৈ লিখি লৈ আপোনালোকে ধুনীয়াকৈ মনত ৰাখি দিব এইবিলাক লাগে কিন্তু দেই গতিকে এইটো চি মেজৰ আহিলে চি মেজৰ go to G7 back to C ইমান ধুনীয়া এটা ফৰ্ম এটা আহি গৈছে নহয় সুৰিলা ফৰ্ম ওকে C মেজৰ F G G7 কৰি দিলো আকৌ C আহিলো ওকে আপোনালোকে এনেকে এইখিনি বস্তু মনত ৰাখিব এইটো বিৰাট ইম্পৰ্টেন্ট কথা হয় বহুতে এই বস্তুটো বহুত কিবা কিবিকে ভাবি থাকে কিন্তু নহয় এই ফাৰ্স্ট নোট সেকেন্ড নোট এনেকে মই যেনেকে মই লিখি দিছো ধুনীয়াকৈ মনত ৰাখি দিব বাস হৈ গ'ল ওকে ইয়াৰ পিছৰ আকৌ মই ধুনীয়া লেসন দিম আপোনালোকে চাব ওকে আৰু ধুনীয়া পিয়ানো প্লেয়াৰ হৈ যাব আপোনালোক ওকে উইশ ইউ অল দ্য ভেৰি বেষ্ট এণ্ড মোৰ ভিডিঅ'বিলাক চাব আৰু সিম্পল যদি লাগিছে ভাল যদি লাগিছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব ওকে সো আই উড লাইক টু ষ্টপ হিয়াৰ টুডে ওকে বাই বাই